Please subscribe this channel and like and share my videos. NRCৰ খচৰা প্ৰকাশ হ'বলৈ মাজত মাথো 17 দিন বাকী তাৰ পূৰ্বেই হাইলাকান্দিত হাহাকাৰ পৰিস্থিতি জিলাখনৰ মুঠ আবেদনকাৰী আছিল 7,38,000 পিছে এই পৰ্যন্ত পৰীক্ষণ সম্পন্ন হৈছে মাত্ৰ 2,58,000 নাগৰিকৰ নথিপত্ৰ প্ৰথম খচৰাত পৰীক্ষণৰ আওতালৈ নহা 4,80,000 নাগৰিকৰ ভৱিষ্যত কি হ'ব তাকে লৈ উদ্বিগ্ন জনপ্ৰতিনিধি বিষয়টো সন্দৰ্ভত বুধবাৰে NRCৰ ৰাজ্য সমন্বয়ক প্ৰতীক হাজেলাক স্মাৰক পত্ৰ প্ৰদান কৰি বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ দাবী পাগলা হৈ হুলস্থুল কৰি আমাক মাথা বেয়া কৰিছে আমি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আমাৰ মাথা বেয়া কৰি আছে যে আমি কেনেকৈ হেৰি থাকিম আমাক কিয় বাদ পৰিম কি কৰিম সেইবিলাক লৈ হুলস্থুল কৰি আছে সেইকাৰণে মই অনুৰোধ জনাম তেওঁক যাতে তেওঁ আমি চিঠিখন যিখন দিছোঁ তেওঁৰ এই চিঠিখন মৰ্মে তেওঁ অন্ততঃপক্ষে পাছপোৰ্ট ড্ৰাইভিং লাইচেন্স বেংক বই বা এই এডমিট কাৰ্ড এইবিলাকৰ জৰিয়তে তেওঁ সোনকালে যিখিনি কৰা যায় সেইখিনি আৰু লগত এড কৰি দিব লাগে সেইখিনি 31 তাৰিখৰ মোটামুটি আৰু 2-3 লাখ তেওঁ পাৰিব তাৰ মাজতে এক উদ্বেগজনক খবৰ ৰাজহুৱা কৰিছে অসম আৰক্ষীয়ে সংখ্যালঘু এলেকাত ভুৱা মেছেজেৰে জনসাধাৰণক ভীতিগ্ৰস্ত কৰিছে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ PFI নামৰ এটা সংগঠনে NRCৰ কাম বিঘ্নিত কৰিবলৈ সংগঠনটোৰ এনে ষড়যন্ত্ৰ আৰু গোপন পৰিকল্পনা ফাদিল হোৱাৰ পিছত বিষয়টোৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ দিছে অসম আৰক্ষীৰ বিশেষ শাখাই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া এই সংগঠনটো আচলতে কেৰেলা বা কৰ্ণাটকত তেনেকৈ অৰিজিনেট হৈছিলে তাৰপিছত তেওঁলোকে বিভিন্ন ধৰণৰ তাত ডেম'ক্ৰেটিক প্ৰগ্ৰেমেই তেওঁলোকে কৰে কিন্তু সেই ডেম'ক্ৰেটিক প্ৰগ্ৰেমৰ তলত এটা হেৰি থাকে আমাৰ অলপ সন্দেহ আছে আচলতে সেইকাৰণে আমি তেওঁলোকৰ গতিবিধিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছোঁ কাৰণ তেওঁলোকৰ কিছু ঘটনা তেওঁলোকে ছাউথ ইণ্ডিয়াত কৰিছে যিবিলাক সকলোৰে দৃষ্টিগোচৰ হৈছে আৰু সেই ঘটনাবিলাক সন্দেহৰ ঊৰ্ধত নহয় আচলতে সেইকাৰণে আমি এই আমাৰ ছাৰ্ভেইলেন্সটো তেওঁলোকৰ ওপৰত ৰাখিব লগা হৈছে ইপিনে NRCৰ কাম যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে বুধবাৰে আছুৰ উদ্যোগত মিলিত হয় 28টাকৈ দল সংগঠন উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আমি প্ৰকাশ কৰিছোঁ আৰু নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ নোহোৱালৈকে উচ্চতম ন্যায়ালয়ৰ তদাৰকী ব্যৱস্থাটো অব্যাহত থকাটো বিচাৰিছোঁ আৰু এই সময়ছোৱাত অবৈধ বাংলাদেশে ভুল তথ্যৰে নিজৰ নামটো NRCত অন্তৰ্ভুক্ত কৰিবলৈ ষড়যন্ত্ৰ গোটেই অসমত অব্যাহত ৰাখিছে গতিকে অসম চৰকাৰ সমন্বয়ক কেন্দ্ৰীয় চৰকাৰ মহাপঞ্জীয়ক সকলোকে অবৈধ বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতিৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা ল'বলৈ আমি দাবী কৰিছোঁ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম